এভৰিৱান মই সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ আৰু আজি আহিছোঁ মই গোলাঘাট জিলাৰ বৰতল বুলি কয় বৰতলত কাতি মাহৰ 3 সপ্তাহৰ দিনাখনে সকলো মানুহ ইয়াত চাকি জ্বলাবলৈ আহে আৰু ইয়াৰ মিষ্টাৰে চাকি লৈ আছে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ মই সম্পূৰ্ণকৈ চাই থাকিব আৰু কি কাৰণে 3 সপ্তাহ যোৱাৰ পিছত বৰতলত চাকি জ্বলায় তাৰ বিষয়ে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম এতিয়া চাকি গছ লৈ লৈছোঁ সম্পূৰ্ণকৈ চাই থাকিব যদি কোনো হানা ইয়ালৈ আহিব তেতিয়াহ'লে বলক আমি চাকিখিনি জ্বলাই লওঁ ল'লা নেকি অঁ হেৰি কিবা এখন লৈ ল'বা দাঁত কাগজ এখন লৈ ল'বা তাত দিবলৈ হেৰি কৰিবলৈ পাৰি ল'বা অকণমান ডাঙৰ লোৱা চাৰি গছ যাতে মিলে জুই চলা এটা লোৱা তামোল পাণ এযোৰ লোৱা তামোল পাণ এযোৰ দিয়ক এযোৰ এযোৰ দিয়ক তাত চাকি জ্বলাম লাগিব আমাক অনুগ্ৰহ কৰি যিসকল ভক্তই চাকি বন্তি আৰু সেৱা উচৰ্গা কৰিলে তেখেতসকলে আমাৰ সন্মুখত থকা খেলপথাৰ বা ৰাস্তা দাঁতি ভিতৰলৈ সোমাই গৈ আছোঁ ইমান মানুহৰ ভিৰ হৈছে বহুত মানুহ হৈছে একদম দেখুৱাবলৈ অকণমান দিগদাৰেই হৈছে এয়া আমি চাকি জ্বলাবলৈ বহিছোঁ মিষ্টাৰে যোগাৰ কৰি আছে আৰু ইয়াত কি দিব পাৰে কি দিব নোৱাৰে আপোনালোকক দেখুৱাম বাৰু মই আমি জাষ্ট আজি চাকিহে জ্বলাইছোঁ আগতে মই দুবাৰ আহিছোঁ বাৰু তথাপিও মই আজি চাকিয়ে জ্বলাইছোঁ ইয়াত কেনেধৰণে কি বস্তু দিব পাৰে কি দিয়ে সেয়া বাৰু আপোনালোকক জনাম বহুত মানুহ আহিছে এতিয়া 11:30 বাজি গৈছে তথাপিও আৰু বহুত মানুহ গ'লেও বহুত মানুহ চাকি জ্বলাই আছে গোটেই সম্পূৰ্ণকৈ দেখুৱাম আপোনালোকে চাই থাকিব আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া আহি খুব ভাল লাগে মনটো পবিত্ৰ লাগে আপোনালোকেও যদি অহা নাই এবাৰ আহিব আমাৰ গোলাঘাট জিলা বৰতল দেৰগাঁও ফালে আহিব লাগে আৰু জেগাডোখৰ বৰতলে বুলি কয় নেকি মই ইমান ভালকৈ নাজানো যদি কোনোবাই জানে আমাৰ গোলাঘাটৰে হয় নিশ্চয় কমেণ্টত জনালে মই ভাল পাম যি নহওক বাৰু চাকি আমি জ্বলাই লওঁ আৰু জীয়া খালৈ আহিছিলোঁ যাতে পূৰণ হয় মনৰ আশা পূৰণ হয় আপোনালোকেও আশীৰ্বাদ কৰিব নিশ্চয় আমি কিবা এটা আশালৈ ইয়ালৈ আহিছোঁ সেই গতিকে চাকি গছ জ্বলাই লওঁ তেতিয়াহ'লে আৰু বেলেগখিনি দেখুৱাই থাকিম হেল্ল' এভৰিৱান এটা কথাৰ কাৰণে মই ফটোখিনি দিয়ে ভইচ অভাৰ দিবলগীয়া হ'ল আপোনালোকক কৈছিলোঁ এই গাঁওখনৰ জেগাডোখৰৰ নাম কি এই জেগাডোখৰ অকামলুৱা বুলি কয় মই জাষ্ট জানিছিলোঁ কাৰণে ভইচ অভাৰ দিয়ে আপোনালোকক জনাই দিলোঁ ল'ৰাই প্ৰথমতে জ্বলাই লৈছে তাৰপাছতহে আমাৰ বাকী তাৰ মনৰ আশাটোকে পূৰণ হ'ল কিবা মনত ভাৱ লৈ আহিছে পৰীক্ষা আহিছে সেইকাৰণে জ্বলিছেনে সেইডাল উঠাই জ্বলাই দিয়া বতাহ মাৰিছে যে সেইটো কাৰণে অকণমান দিগদাৰ হৈছে এতিয়া গোটেই ৰাউণ্ডটো আপোনালোকক দেখুৱাম মই কিমান মানুহে চাকি জ্বলাই আছে এফালৰ পৰা গোটেই ৰাউণ্ডটো দেখুৱাই দিছোঁ ইয়াত কিছুমানে বহুতে জ্বলাই থৈ গৈছে আৰু এতিয়াও জ্বলায়ে আছে বহুত মানুহ এতিয়া 12 বাজিব হ'ল তথাপিও মানুহ ভিৰ একেবাৰে কমোৱা নাই দেখিছেনে আৰু মই এই গছজোপা দেখুৱাই দিছোঁ এই গছজোপাৰ গুৰিতে মানুহে চাকি জ্বলাইছে আৰু যিহেতু গছজোপাৰ গুৰিত চাকি জ্বলাবলৈ জেগা নাই সেইকাৰণে গোটেই ৰাউণ্ডটোত বহুত ডাঙৰ ফিল্ড হয় এখন এই ফিল্ডত গোটেই ৰাউণ্ডটো মানে জ্বলাবলৈ সুবিধা কৰি দিয়া হৈছে বহুত যথেষ্ট মানুহ আহে হাজাৰ হাজাৰ মানুহ আহে গোটেই পৰিৱেশটো চাকি জ্বলোৱাৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ মেইন গেটখন সেইফালে আছে আপোনালোকক দেখুৱাইছিলোঁ তেতিয়াহ'লে আৰু পিছৰখিনি ভিডিঅ' চাই থাকক আৰু কেনেধৰণে থাকোঁ আৰু কি কি আয়োজন হৈছে ইয়াত ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে নিশ্চয় গম পাব এইফালে ডুম হৈছে কোমোৰা এইফালে ভকতসকলে সকলোবোৰ আয়োজন কৰি আছে এইফালে চাবলৈ আহিলোঁ আমি হাঁহ ইয়াত যথেষ্ট হাজাৰ হাজাৰ হাঁহ ইয়াত ৰখা হৈছে আৰু বহুত আছে সুবিধা নাই গোটেইখন মোবাইল দাঙি দাঙি দিছে ইমানে গোটেই হাজাৰ হাজাৰ মানুহ আৰু সেইফালে হাঁহ চাই আহিলোঁ হাঁহ গোটেই বহুত যথেষ্ট হাঁহ আপোনালোকে
দেখিলে চাগে হাজাৰ হাজাৰ মানুহে হাঁহ ইয়াত দান কৰিছে, কোমোৰা দান কৰিছে মনৰ আশা পূৰণ হ'বৰ কাৰণে। আৰু যদিও মই যিটো মনৰ আশা লৈ আহিছোঁ সেইটো যদি পূৰ হয়, অহা বছৰলৈ ময়ো দিম বুলি ভাবিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, মই যিটো মনত ভাৱ লৈ আহিছোঁ সেইটো যাতে পূৰ হয়। আৰু সেয়াই আৰু বেলেগ পৰিৱেশ দেখুৱাম বাৰু আপোনালোকক। এইফালে মেইন মন্দিৰ ভাগ আছে এইফালে, আৰু এইফালে গোটেই মানুহে যেনি তেনি মানুহে, অকল মানুহে। আমাৰ লগৰ কেইগৰাকীমান আহিছিলে, ক'ত থাকিলে জানো, বিচাৰিয়ে পোৱা নাই, লগ পাওঁ নে নাপাওঁ নে। গাঁৱত আমি আছোঁ। তেতিয়াহ'লে আৰু পিছৰখিনি চাই থাকিব। হাঁহ দেখিলে, কোমোৰা দেখিলে, মানুহ দেখিলে। এইফালে ল'ৰাই আইচক্ৰীম, আমি চাহ খালোঁ, কিন্তু ল'ৰাই আকৌ চাহ নাখালে, আইচক্ৰীমহে খালে। ইমান টিকা ফুটা ৰ'দত আইচক্ৰীম খাইছে। শুনো, পানী বটলটো তাক দি থৈছোঁ। এইফালে চাই দিয়া অকণমান। এয়া দেখিছে নহয়, এয়া ল'ৰাই আইচক্ৰীম খাইছে। আমি এতিয়া দোকান বজাৰবোৰ আপোনালোকক কিনো দেখুৱাম, একেবোৰ বস্তুৱে চব ফালে। খাৰু মণি, কাপ প্লেট, বাচন বৰ্তন, সকলোবোৰ একেবোৰে বস্তু। দেখুৱাবলগীয়া মানে বস্তু নাই। মই এপাক ঘূৰি চালোঁ, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। সদায় দেখি থকা বস্তুবোৰে। তেতিয়াহ'লে একেবাৰে ভোগতহে লগ পাম বুলি ভাবিছোঁ। আৰু ইয়াত বহুত পুৰণীয়া বস্তু এটা দেখিলোঁ। আগতেহে আছিলে এনেকুৱা বাঁহৰে বনোৱা চকী, আৰু ইয়াতো বাঁহৰে বনোৱা চকী বিকিবলৈ উলিয়াইছে। দেখিয়ে ভাল লাগিলে আৰু লগতে অকণ ভিডিঅ' কৰিলোঁ। ভোগ ল'বলৈ আমি প্ৰসাদ ল'বলৈ বহি আছোঁ, আৰু আমাৰ ওচৰৰ নবৌ দুগৰাকী আহিছিলে। আপোনালোকক কৈছিলে মই অথনি হেৰাইছে বুলি, আগত আহিলে সিহঁতি, সেইকাৰণে এইফালে এতিয়া লগ হৈছোঁ, বহি আছোঁ এইকেইজনী, আৰু এইফালে এজনী। এয়া গোটেই লাইন পাতি আছে, আৰু এইফালে বহি আছোঁ। ইমান ৰ'দ দিছে, দিবৰ নাই হোৱা, 2টা বজাত দিব বুলি কৈছে। এতিয়া 1টা বাজি গৈছে হপায়, 1টা বাজি গৈছে। ল'বলৈ বহি আছোঁ, সকলোবোৰ লাহে লাহে লাইন পাতিবলৈ লৈছে। হাই এভৰিৱান, আজি অকামলা গাঁৱৰ বৰতললৈ গৈ খুব ভাল লাগিলে। আৰু চাকি জ্বলোৱা ভিডিঅ'টো, প্ৰথম খণ্ডৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আৰু ভোগৰ ব্লগটো নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ। আৰু আজি ইয়ালৈ গৈ বহুতেই ভাল লাগিলে। যদিহে কোনো যোৱা নাই এতিয়ালৈকে, সকলোৱে যাব বুলি মই আশা কৰিছোঁ। আৰু অহাবাৰ সকলোকে লগ পাম বুলি মই আশা কৰিছোঁ। আজিলৈ তেতিয়াহ'লে ধন্যবাদ কৈছোঁ সকলোকে। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু মংগল কৰক, তাৰে কামনাৰে আজিলৈ তেতিয়াহ'লে বাই বাই। সকলোকে এভৰিৱান কৈছোঁ বাই বাই।